তো হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। তো আজি ৰাখালডুবিৰ পৰা তো খবৰ আপোনালোকৰ কেনেকুৱা? মই ভাবিছোঁ আপোনালোকৰ খবৰ ভালেই। তো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি ধুনীয়া এটা পৰিৱেশৰ পৰা, হাইৰোডৰ কাষৰ পৰা তো আমি মানে আজি বৰজৰা যাবলৈ ওলাইছোঁ। তো অলপ পিছতে আমি বৰজৰা যাম। তো বৰজৰা আৰু আমি দুজন বন্ধু মানে ৰাতুলৰ ছিষ্টাৰৰ ঘৰত থাকিছোঁ আৰু হ'ল দুজন বন্ধু মানে মিনাল ঘৰত থাকিছে। তো মিনাল যোৱাকালি যে আপোনালোকে ভিডিঅ'ত দেখা পালে, তেওঁৰ ঘৰত থাকিছে। মানে তেওঁলোকৰ ঘৰত যাওঁ। তো উঠিছে না উঠা নাই তেওঁলোকক বলক এতিয়া চাম, মানে কি কৰিছে সিহঁতে। তো বলক এতিয়া তাত গৈ লগ পাই আছোঁ আপোনালোকক। বহুত ধুনীয়া ঠাই, একদম হাইৰত ধুনীয়া লাগিছে এই ঠাইটো, একদম আল্টিমেট ঠাই হয়। তো বলক তেওঁলোকৰ ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আহি পালোঁ আমি ফ্ৰেণ্ডৰ ঘৰত। তো মিনালৰ ঘৰত আহি পালোঁ। এইটো হৈছে মিনালৰ ঘৰ। তই যাত কি কৰি আছা? হা গৰুক খুৱাবি? অঁ দে দে কাট, দে কাট। অলপ তেওঁলোকে কি কৰি আছে চাওঁ। পুৰা তেওঁলোকে গেম খেলি আছে, চাওঁ একদম মানে ডিজাইন চাওঁ কি বোলে পুৰা গেম খেলাই আছে। এইবাৰ বৰজৰা যাৰ কাৰণে পুৰা ৰেডি আৰু ভিডিঅ' পুৰা আপলোডিং। এতিয়া যাবলৈ ওলালোঁ, একদম ৰেডি, একদম গাড়ী চাড়ী আহি লগ দুজনো আহি পালে একদম মানে ফাইনেলি আমি এতিয়া পুৰা আৰম্ভ কৰিম যাত্ৰা। তো আমি সকলোৱে যাবলৈ ওলাইছোঁ। এয়া হৈছে ধীৰাজ ভাই, তাৰপিছত আছে মিনাল ভাই, পিছত দেখা পাইছে এইটো মিনাল ভাই, তাৰপিছত এয়া ভাই গোৱালপাৰাৰ পৰা, এবাৰ হাইটি ভাই একদম চিগনেচাৰ পুৰা বনাই আছে। তো এয়া আছে জন্মনি ভাই, কিবা ভিডিঅ'ত ওলাব লাজ কৰে মই নাজানো, একদম ওলাই দিছে চাওক। আৰু এয়া আছে মৃদুল আৰেছ। তো ভিডিঅ'ত দেখা পাই থাকে আপোনালোকে, এয়া হৈছে চাওক মৃদুল আৰেছ। তো সকলোৰে চেনেলবিলাকৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলবিলাক। তো এতিয়া ব্লগ যাত্ৰাটো আৰম্ভ কৰোঁ। ব্লগ তামাম এনজয় হ'ব আজি ব্লগটো। ব্লগ এতিয়া যাওঁ। ফাইনেলি আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ। তো ভাল ভাল ঠাই আপোনালোকক নেচাৰেলিটি, আই লাভ নেচাৰ। তো নেচাৰেলিটি ঠাই দেখাই গৈ থাকিম আমি সকলোৱে। মানে কথাটো হৈছে কি, তো আৰু দুজন নহয় আৰু 6জন বন্ধু আহি আছে। তো সিহঁতে মানে কৈ আছে আমাক ৰখিবলৈ। তো আমি লাহে লাহে গৈ আছোঁ। তো আমি ভাবিছোঁ চাহপাত বাগানত যাই, তো চিটকাবাৰী চাহপাত বাগানত যাই আমি ধুনীয়াকৈ তাত যাই ৰখিম। তো সিহঁতে আহি আছে, ফোন কৰিল অলপ আগতে। তো জয়হুন আহি আছে। তো আমি ডাইৰেক্ট চিধাই নগৈ আমি এতিয়া চিটকাবাৰী হৈ, তো চাহ বাগান হৈ কিনে আপোনালোকৰ চাহ বাগানখন অলপ দেখাই কিনে তো সেইফালেদি যাম। তো এইফালেদি আমি এতিয়া যাম। তো বলক এতিয়া কি কৰোঁ, এনজয় বহুত হ'ব আজি ভিডিঅ'টো। তো স্কিপ নকৰাকৈ চাই থাকক, বহুত এনজয় পাব ভিডিঅ'টোত। তো বলক এতিয়া যাওঁ। তো আমি পাব লগাই হ'লোঁ চাহ বাগিচাখন। তো ধুনীয়া চাহ বাগিচা হয়। তো মোৰ ভিডিঅ' আগত চাইছে যদি গম পাইছে। তো ইয়াতে আহিছিলোঁ মই এদিন, তো ভিডিঅ' বনাবলৈ। চাওক না কি নেচাৰ পৰিৱেশ ভাই, মানে কি ক'ম, নেচাৰ দেখিলে মই পগলা হৈ যাওঁ একদম। মানে কি ক'ম, পাগলাতকৈ পাগলা অধম হৈ যাওঁ মই, নেচাৰ ইমানেই ভাল পাওঁ। ফাইনেলি গাইজ আমি আহি পালোঁ একদম ধুনীয়া এখন বীৰজৰা চাহ বাগিচা। তো ধুনীয়া লাগে এনেকুৱা ঠাই দেখা পালে, ধুনীয়া লাগে মোৰ মনটো, ধুনীয়া লাগে মোৰ মনৰ প্ৰকাশ আৰু ক'বলৈ ভাষা নাই। তো বৰ ভাল পাওঁ মই নেচাৰ, আটাইতকৈ নেচাৰ, সকলোতকৈ মানে আটাইতকৈ মানে কি ক'ম চাই থাকক আপোনালোকে। তো বহুত এনজয় পাব। চুইট বেদি আৰু দুজন লগ আহি পোৱা নাই এতিয়াও, মানে ৰাস্তা বিচাৰি পোৱা নাই। তো কি কৰিম, মানে বহুত টাইম ধৰি ইয়াতো ৰখিব লগা আছে। আজি মানে শনিয়ে দিনটো, আজি শনি হৈছে আজি দিনটো, মানে কি ক'ম, মাই গড, মানে আজি দিনটো শনিৰ মানে বহুত আজি ডাউন ফিল একদম, মানে কি ক'ম, সময়ত যাই নাপালে আৰু কি হ'ব। তুমি ইয়াতে আছোঁ, ইয়াতে ৰখি ইয়াৰ পৰা কেনেকৈ ওলাই যাব পাৰোঁ, ইমান টাইম ধৰি ৰখি আছোঁ, এঘণ্টাই হ'ল প্ৰায় মানে ৰখি থকা। তো এতিয়াও আহিবা নাই, কি যে কৰিম মানে ভাই বৰিং লাগছে নাই? বৰিং বহুত বৰিং লাগছে ভাই, বহুত বৰিং একদম, মানে কি ক'ম, মন চন একদম ডাউন হৈ গৈছে। তো যাই থাকোঁ ইয়াতে, আৰু কিমান টাইম ৰখোঁ চাই থাকক আপোনালোকে। তো গাইজ ফাইনেলি লগ দুজন আহি পাল দিয়ক, মানে চিন্তাটো অলপ হাতিল দিয়ক, মানে এতিয়াহে আহি পাল, বহুত টাইম পাছত, বহুত টাইম ৱেইট কৰি আহি পাল দিয়ক। তো যাই থাকোঁ কি কৰোঁ।
তো এতিয়া ট্ৰেইন গেট পৰিল, তো ট্ৰেইন গৈ আছে, তো ইয়াতে অলপ ৰখিব লাগিব, তো গৈ থাকোঁ কি কৰিব পাৰোঁ। তো গাইজ আপোনালোক এটা কথা কৈ দিওঁ, তো নাক কাটি অহা যোনে যোনে ৰাস্তা চিনি পায়, তো এনেকুৱাকৈ আহি থাকাতে মানে এনেকুৱা এখন বজাৰ পাবি। তো বজাৰৰ পশ্চিম ফালে এনেকুৱা এটা ৰাস্তা যায়, তো আপোনালোকে চাব, মই গৈ আছোঁ এতিয়া আপোনালোকক দেখাই আছোঁ। তো এইটো দেখা পাইছে যে মোৰ সন্মুখত, তো এইটো ৰাস্তা দি বৰজৰা গ'লে এইটো ৰাস্তা দি যাব লাগিব। তো ডাইৰেক্ট মানে পাকাই গৈ থাকিলে পাই যাব বৰজৰা ৱাটাৰ ফলছ। তো ব্লক সেই এনজয় ল'বলৈ যাওঁ। কি ধুনীয়া প্লেচ, অ' মাই গড, বহুত ভাল লাগিছে ইয়াতে আহি, মানে কি ক'ম, আল্টিমেট জেগা হয়। অ' মানুহৰ ভিৰ দেখা পালে আপোনালোকে পাগলা হৈ যাব, চাই থাকক আপোনালোকে, মানে কি ক'ম, মাই গড, চত মানে কি ক'ম, মাই গড, যিখিনি মই চকুৰে ভিউ দেখা পাই আছোঁ, তো আপোনালোকে কেমেৰাততো হয়তো সেইখিনি ভিউ আপোনালোকে পোৱা নাই, তো ইমান ভাল লাগিছে, চাওক না, মাই গড। তো গাইজ মানে বহুত পৰিমাণে ভিৰ, তো আজি ছানডেৰ কাৰণে আমি আহিছোঁ, তো ছানডে মানে বেছিকৈ বৰজৰাত ভিৰ হয়, চাওক না চাৰিওপিনে মানে ৰাস্তাৰ, আমি এতিয়াও যাই পোৱাই নাই মেইন জেগাত, মানে ৰাস্তাই গাড়ীৰে ভিৰ, ইমান ভিৰ মানে গাইজ। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, মই ব্লগগিলা অলপ লঙে হয়, তাৰমানে কিয় মই গোটেইখিনি বস্তু আপোনালোকক ডিটেইলছ গোটেইখিনি বস্তু দিবলৈ বিচাৰোঁ, তাৰ কাৰণে অলপ ব্লগটো লম্বা হয়। লগ পালোঁ, ধুনীয়া কাম কৰি আছে, তো ব্ৰিজখন বোলে কিমান, ব্ৰিজখন মানে বেছি ভাল নহয়, বেছি ব্ৰিজখন মানে বেছি ভাল নহয়, তাৰ কাৰণে মানে ছিংগেলকৈ যাব লাগে, ইয়াতে মানে মই নামি দিলোঁ, তো তাৰ কাৰণে আমি ছিংগেলকৈ গৈ আছোঁ, তো বিন্দাছ, অ' মাই গড, ছিংগেলকৈ বলো, ঐ গাড়ী শুনা, এইবাৰ পাৰ কৰা, গাড়ী পাৰ কৰা, বেছি না। তো গাইজ এইখন মানে বাঁহৰ ব্ৰিজ হয়, এইখন মানে দুজনকৈ উঠিবলৈ নোৱাৰে, তো ছিংগেলকৈ আহিব লাগে ইয়াতে। গাড়ী পাছে তো গাইজ আমি ফাইনেলি আহি পালোঁ, তো এতিয়া দেখাম আপোনালোকক ধুনীয়া বৰজৰাৰ প্লেচৰ কিছুমান শ্বট, তো চাই থাকক আপোনালোকে, ধুনীয়া পাব ভিডিঅ'টো চাই। অ' মাই গড, ফিলিংছ ক ভাই, বঢ়িয়া একদম মজা না। তো বলক এতিয়া তাতে গৈ আপোনালোকৰ শ্বটবিলাক দেখাই আছোঁ, তো DSLR আজি ফাটাই দিম DSLR আজি, ফটো মাৰি একদম গৰম কৰি একদম ফাটাই দিম DSLR। ইমান ভিৰ মানে কি ক'ম, গৰমৰ দিনৰ কথাটো ভিৰ হ'বই বিশেষকৈ, মানে চাওক না আপোনালোকে, অ' মাই গড, প্লেচ ইন আমাৰ অসমত কি ধুনীয়া প্লেচ আছে, আপোনালোকে চাব পাৰে, উপভোগ কৰক। তো এইটো হৈছে ৱাটাৰফলছৰ পৰা পানী আহি আছে, মানে কি ক'ম, পানী আহি আছে ইফালৰ পৰা, চাওক কি ধুনীয়াকৈ, এয়া প্লেচ, ধুনীয়া প্লেচ একদম। আজি ভিডিঅ'টো দীঘলীয়া হ'ব, তো বৰ নকয়, চাই থাকক, বহুত এনজয় পাবা আজি ভিডিঅ'টোত। যাই আছোঁ পুৰা, কেনেকুৱা চাওক একবাৰ, এনজয় গাইছ, একদম ভিৰ, একদম ক'ব লগা ভিৰ, মানে কি ক'ম, এবাৰ আহিছা ফিলিংছ, এই ভাইয়ে কৈ আছে, এবাৰ আহিছা ফিলিংছটো কেনেকুৱা লাগে, কিমান মজা ফিলিংছ, য়েছ। এতিয়া আমি গা ধুম তাতে যাই। আমি ফাইনেলি আহি পালোঁ একদম ৱাটাৰফলছৰ ভিতৰত, চাওক কিমান এনজয় হৈ আছে, অ' মাই গড, এয়া চাওক এনজয় আপোনালোকে চাব পাৰে, কি ধুনীয়া এনজয় হৈ আছে সকলোৱে, অ' মাই গড। এবাৰ ওচৰৰ পৰা দেখাই দি আছোঁ আপোনালোকক, so beautiful place in আমাৰ অসম। মানে কি ক'ম গাইজ, মানে কি ক'ম, চাওক ইয়াতে চাওক, ইয়াতে চাওক, একদম পুৰা ইনজয় আছে, প্ৰত্যেকেই ধুনীয়া লাগিছে, একদম
একদম বহুত না আপোনালোকে এবাৰ চাই যাওক তাৰপিছত ক'ব এনজয় কৰ এনজয় ভাই এনজয় I love natural life. I love natural life. Enjoy ko, enjoy ko. enjoy Oh my god. Tamam enjoy bhai. Enjoy. আমি উপরে বলে গই আছো দুনিয়া কই মানে কি গো মাই গড একদম প্লেস ইমাজিন দুনিয়া প্লেস হয় ও মাই গড ইয়া ভাই আর ওটা লোকালো ভাই এনজয় একদম ধুনীয়া হয় প্লেসটো মানে কি কম আল্টিমেট ও মাই গড পেটিত ধৰি উঠি আছে মোৰ মাই গড পেটিত ধৰি উঠি আছে ও মাৰিলে হয় ভাইয়ে মাৰি গেল হয় ইমাজিং প্লেস অফ ইণ্ডিয়া আল্টিমেট তো গৈ আছো ওপৰৰ পিনে ওপৰৰ পৰা আপোনালোকক দেখাম এবাৰ গাইছ ও ভাই মোর চশমা গেল একদম চশমাত মান লাগি গেছে একদম কি কম ভাই ও নোলাই গাইস এনজয় কৰি আছে সকলোৱে মানে ধুনীয়াকৈ এনজয় কৰি আছে চাও কৰাব লাগে ও মাই গড ও এনজয় গৈ আছো তো কিমান দূৰ পাৰো ওপৰৰ ফালে উঠিবলৈ তো বহুত আমি প্ৰায় ভাগে 500 ফিট ওপৰলৈ উঠি গ'লো তো বহুত ওপৰত হয় মানে বহুত চাওক আপোনালোকে চাওক মই মিছা কথা কোৱা হেন পাব পাৰে আপোনালোকে তো আপোনালোকে নিশ্চয় কৰি চাওক বহুত ওপৰলৈ গৈ আছো তো আমি একদম ওপৰত গাঁও ধুম বুলি কৈছোঁ আৰু আমি বেলেগতকৈ বেলেগ কৰিম তো প্ৰত্যেকে আহি সচৰলভাৱে বজৰা দেখা যায় আমি ডাইৰেক্টলি নেদেখাওঁ আমি একদম সম্পূৰ্ণ দেখাম আজি বজৰা কি আছে সকলো বস্তু চাই থাকক এনজয় গাধুম আমি ইয়াতে গাধুম তো ইয়াতে এনজয় কৰিম এতিয়া অ মাই গড একজন আকাইছে অ এতিয়া আমি গা ধুবলৈ গৈ আছোঁ ইয়াতে চেণ্ডেলবিলাক খোলকাই থ'ম তো বডিবিলাক বহুত ফুলিছে মোৰ চাওক চিজপেকো আহি গৈছে মোৰ মানে কি ক'ম পুৰা কষ্ট কৰি আছোঁ তো এতিয়া গা ধুম এতিয়া গা ধুম এতিয়া আমি গা ধুম ইয়াতে enjoy lo oh my god enjoy god ai bordura ai enjoy ai ahile pawo enjoy to bhai enjoy কেনেকুৱা বহুত মজা হয় বordura আহিছা প্লিজ একবাৰ আহিলো আহি যাও ভাল ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰামত ফ'ল' কৰিব সকলোৱে তো নেক্সট হিতেশ বুলি আছে ইনষ্টাগ্ৰামত তো সকলোৱে ফ'ল' কৰি ল'ব ইয়াতে গা ধুম এতিয়া গা ধুই আপোনালোকক লগ কৰি আছোঁ বাই বাই ফাইনেলি আমাৰ গাঁও পাওঁ ধোৱা একদম চবখিনি কমপ্লিট হৈ গ'ল তো এতিয়া আমি ঘৰলৈ যাবলৈ আহিছোঁ তো গাইজ ভিডিঅ'টো এইখিনি আছিল তো ইয়াৰ পৰা আৰু ভিডিঅ' নাবনাওঁ তো বহুত দীঘলীয়া হ'ল তো আপোনালোকে চাই প্ৰায় ভাগে পালে কিজানি বৰ তো উপায় নাই তো ভিডিঅ'টো অলপ আজি দীঘলীয়া কৰিব লাগিল তো তাৰ কাৰণে মোক ক্ষমা কৰিব তো আজিৰ কাৰণে এইখিনি ভিডিঅ' আছিল তো আকৌ ভিডিঅ' পাই থাকিব আজিলৈ বাই বাই টাটা বাই বাই জয় অসম বাই বাই